হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আৰু মোৰো ভালে বেয়াৰ মাজতে চলি আছোঁ দিয়া আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু বিহু বুলি সকলোৰে মনবোৰ ভাল হৈ থাকে, কিন্তু মোৰ মনটো বিশেষকৈ ভাল নহয়, কাৰণ মোৰ নিজৰ মানুহজনে ঘৰত নাই। ঘৰত যিকোনো উৎসৱ পাৰ্বণ যিয়ে নহওক কিয় ঘৰৰ মানুহবোৰ ঘৰত থাকিলেহে ভাল লাগে। ৰাতিপুৱাৰ কামখিনি কৰি উঠি গা মূৰ ধুই ল'লোঁ। এতিয়া অকণমান চাহ খাই লওঁ। পিঠা ৰাতিয়ে বনাই থোৱা হৈছিল আৰু এইপিনে আমাৰ ৰাতিৰ কাৰণে খানাৰ যোগাৰ কৰি থোৱা হৈছে লাহে লাহে। এয়া আমাৰ মা আৰু দেউতা লগ লাগি একদম ব্যস্ত হৈ গৈছে। আৰু এইপিনে মই মাহৰ দালি তিয়াই থৈ দিছোঁ। এইপিনে আমাৰ মায়ে মাছ ভাজিলেই, তাৰপিছত এইপিনে জুইকুৰা ধৰি ল'লে, গধূলি হ'ল আৰু এয়া পোৰা মাংস আৰু এইপিনে চালাড যোগাৰ কৰি থকা হৈছে। তাৰপিছত এতিয়া মায়ে ভগাই আছে আৰু এইপিনে মায়ে দেউতা মিলি ভাত আঞ্জা বনাইও আছে আৰু মই যোগালী। চব কাম হৈ গ'ল, এতিয়া খালোঁ ল'লোঁ, এতিয়া শুগৈ আৰু পিছদিনা ৰাতিপুৱা উঠি আকৌ এতিয়া গা মূৰ ধুই ভেলাঘৰলৈ যাওঁগৈ। ঘৰতো চাকি তাকি দি ল'লোঁ সকলোতে আৰু আহি পালোঁ। এয়া আমাৰ ঘৰৰ ওচৰতে এটা দং আছে, সেইটো পাৰ হৈ আহিলোঁ আৰু দঙৰ কাষতেই আমাৰ ভেলাঘৰটো বনোৱা হৈছে। আহি দেখিলোঁ ইমান কুঁৱলী আৰু এইপিনে আমাৰ ককাই অকণমান চাকি দিবৰ কাৰণে জেগাখিনি চাফা কৰি দি আছে আৰু এইপিনে আমাৰ বৰমা বাইদেউ সিহঁতৰো চাকি দিবলৈ আহিলে। আৰু মই এইপিনে চাকি দিব যোগাৰ কৰি লৈছোঁ, ইফালে বৰমাহঁতৰো যোগাৰ কৰি আছে। ভগৱানে সকলোৰে মংগল কৰক। তাৰপিছত মাও দুডাল ধূপ জ্বলাই দিলে। গোটেইখিনি যোগাৰ মায়ে কৰি দিয়ে মোক। মোৰতো গা ধুওঁতে কিবা ধুওঁতে দেৰিয়ে লাগে। এনেই চাকি বন্তি ময়ে জ্বলাওঁ, মাও জ্বলায়। আৰু এয়া আমাৰ বাবু, ভেলাঘৰৰ মেইন কাৰিকৰ ইয়ে। বহুত কষ্ট কৰিছে ককাৰ লগত। তাৰপিছত নতুন জোতা, নতুন চোলা, লং পেণ্ট পিন্ধি আহি ভেলাঘৰ জ্বলাব ৰেডি হৈ গ'ল আৰু গা পা ধুই আহিলে। আৰু এয়া আমাৰ দেউতা, চাওঁচোন কি ধুনীয়াকৈ বহি আছে। চৰাই দুটা আমাৰ জমনি কৰি থাকে দেউতা মোৰ লগত। আৰু এইপিনে ভেলাঘৰ জ্বলাবৰ কাৰণে ৰেডি হৈ গ'ল আমাৰ বাবুহঁত, দেউতা আৰু মুনু সকলোৱে দৌৰিছে চোৱাচোন। আৰু এনেকৈ 3 পাক কৰি আমাৰ ভেলাঘৰটো জ্বলাই দিলে। ধুনীয়াকৈ 1 মিনিটো নালাগিল শেষ হ'বলৈ ভেলাঘৰটো জ্বলোতে, কিন্তু বনাওঁতে কিমান দিন যে লাগিলে, কিমান দিন যে কষ্ট কৰিছে আমাৰ বাবু আৰু ককা, বেলেগ কোনো নহয়। আৰু এইপিনে আইতা আৰু সকলো আছে আমাৰ ঘৰৰ গোটেই ফেমিলিটো আছে আৰু ওচৰৰ মানুহ আহিছে 2-এটা। তাৰপিছতে মই অকণমান চাউল ছটিয়াই দিলোঁ আৰু এয়া আমাৰ ভেলাঘৰ পুৰি শেষ হৈ গ'ল। আৰু এইপিনে এতিয়া প্ৰসাদ বিতৰণ চলি আছে, আমাৰ মায়ে দি আছে আৰু মই কেমেৰাটো ধৰি লৈ আছোঁ, ফটো তুলিলোঁ কেইখনমান।